নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি ভাল খবৰ। খবৰটি শুনি আপোনালোকে নিশ্চয় ভাল পাব। তো বেছি দেৰি নকৰি বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়িছোঁ। অভিনেত্ৰী বৰ্ষা ৰাণীয়ে দিলে এটি ভাল খবৰ। আৰু আপোনালোকৰ মনত এতিয়া প্ৰশ্ন উঠিছে, খবৰটোনো কি? জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বৰ্ষা ৰাণীয়ে দিলে এটি ভাল খবৰ। বন্ধুসকল, বৰ্ষা ৰাণীৰ নতুন ছবি এখন আহি আছে, যৌৱনে আমনি কৰে 2। কিন্তু ৰিলিজ ডেটটো কেতিয়াবাই আছিলে, কিন্তু চিনেমাখন ৰিলিজ এতিয়ালৈকে হোৱা নাই। বৰ্তমান সময়ত চিনেমাখনৰ কাম প্ৰায় শেষে হৈছে আৰু 2026 চনৰ পহিলাতে আপোনালোকে চাব পাৰিব। আপোনাৰ ওচৰৰ ছবি গৃহলৈ আহিব যৌৱনে আমনি কৰে 2। বন্ধুসকল, খবৰটো শুনি কেনেকুৱা পাইছে কমেণ্ট কৰি আপোনাৰ মন্তব্যটো জনাব। এটা ভাল খবৰ হয় বৰ্ষা ৰাণীৰ অভিনয় চাই ভাল পোৱা সকলৰ বাবে। বহুদিন পিছত বৰ্ষা বা নতুন ছবি এখনত অভিনয় কৰিছে আৰু ছবিখনত নপুৰণা অভিনেতা অভিনেত্ৰী বহুত কেইজন থাকিব আৰু আপোনালোকে কম দিনৰ ভিতৰতে চাব পাৰিব বৰ্ষা ৰাণীৰ ছবিখন। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে